এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ কোভিডক লৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ নতুন নিৰ্দেশনা। আমি আপোনালোকক জনাই আছোঁ ইতিমধ্যে কোভিডক লৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ কি সিদ্ধান্ত হৈছে। পৰাপক্ষত ৰাজহুৱা স্থান পৰিত্যাগ কৰক। ইণ্ডিয়ান এছ'চিয়েশ্যনে ঘোষণা কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ নতুন ঘোষণা। কোভিডৰ ভেকচিন তথা প্ৰিকশ্যনেৰী ড'জ শীঘ্ৰেই গ্ৰহণ কৰক। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। জ্বৰ, চৰ্দি, কাহ, কফ, ডিঙিৰ চিৰচিৰণি, সঘনাই শৌচ হ'লে লগে লগে চিকিৎসাৰ কাষ চাপক। এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ পৰিত্যাগ কৰক। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। বিবাহ, সভা, যিকোনো সমাগম হোৱা অনুষ্ঠান আদি ত্যাগ কৰক। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে জনাইছে ৰাজহুৱা স্থান পৰাপক্ষত পৰিত্যাগ কৰক। চেনিটাইজাৰ ব্যৱহাৰ কৰক। আজি এইখন সিদ্ধান্ত গ্ৰহণ কৰিছে মেডিকেল ইণ্ডিয়ান এছ'চিয়েশ্যনে যে ঘনাই চাবোনেৰে হাত ধুৱক। এইবোৰ নীতি নিয়ম মানি চলিবলৈ আপোনালোকক আহ্বান জনাইছে। ৰাজহুৱা স্থানত গ'লে পৰিধান কৰক মাস্ক, সামাজিক দূৰত্ব বৰ্তাই ৰাখক। ৰাজহুৱা স্থানত গ'লে পৰিধান কৰক মাস্ক। আজি যিহেতু আগৰ দিন ঘূৰি অহাৰ পথত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ নতুন ঘোষণা। ধন্যবাদ জনাইছোঁ আপোনালোকক।